हेलो गाइस মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ শইকীয়া ব্লগছলৈ। আজি আমি চুঙাত দিয়া মাংস খাম। কাটি ৰেডি কৰি থৈছোঁ। মাংস আনি আছোঁ। ইফালে কলপাত পুৰা ৰেডি হৈ আছে খোপা দিবলৈ। চাই থাকিব। A few moments later. ৰেডি হৈ আছে মাও পানী ভৰাই ধুই লৈছোঁ। এয়া মছলা চছলা মিক্স কৰি লৈছোঁ আৰু জুই জ্বলিছে, জলদি কৰা। গোটেইখিনি দি দিবা নেকি? হ'ব পুৰা মিক্স কৰি দিয়া মছলাকেইটা খালি গোটেইখিনি দি দিলা নেকি মছলা? বেছি সৰু সৰু কৰিছোঁ কম। চুঙাটো সৰু যিহেতু এয়াহে চুঙা। ইয়াত আধা কেজি গোটেইটো সোমাই যাব নেকি? এয়া আমাৰ চিমুটিয়ে পুৰা কাটন দি আছে। ধৰিব লাগিব নেকি? দিয়া নহ'বা অকল সিয়ে নহ'বা, সিও ভাবা হাৰ্দিও অকণ ভৰাই দিবা। কৃষ্ণ দেই ধুলো বিন্দাছ ধুই থৈ দিয়া আছে। ধুৱাও আছে, মুহাও আছে। গোটেইখিনি বেছিকৈ ভৰাব নালাগে আৰু অলপ ভাজি খাম। কাৰণ কি এইটো নতুনকৈ বনাইছোঁ না, খাবলৈ বেয়া হ'লে হ'বও পাৰে। সোপা মাৰি ধৰিলে যাব। ইয়াত এতিয়া সোপা কানি এটা মাৰি দিম। দেখি পাইছে মাংস সেয়া ওলাইছেগৈ আৰু দেই। ধৰচোন ধৰ এইটো মই সোপা কানিটো লগাম। সোমাব নাই পুৰা সোপা দিছোঁ। ফুটি নাযায়তো। অ'কে, সেইটো মাল ৰেডি হৈ গ'ল। ইয়াত জুই তেতিয়া দিয়ে গা এনেকৈ দিয়ে গা হৈ থাকক। অলপ পাছত দেখাই আছোঁ। পুৰা দপদপাই জ্বলিছে জুই দেই। এইফালে একদম কিবা ওলাইছে নেকি? পানী চানী বাৰু সোপা গেহেৰা সোপা দি দিছোঁ। এই চাওক মাংস, এই ভজা মাংস। এইটো পোৰা মাংস, এইটো তেল দিয়া, এইটো বিনা তেল। মজা হৈছে।